নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজিৰ প্ৰশ্নসমূহ আগবাঢ়ো। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, অসম বুৰঞ্জীত কাক নকল আহোম বুলি আখ্যা দিয়া হৈছে? ইয়াৰে অপশ্যন কেইটা হৈছে বদন বৰফুকনক, নুমলী বৰগোহাঁইক, লালুকখোলা বৰফুকনক, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক। 2 নম্বৰ প্ৰশ্নটি হৈছে, নেমেৰি টিঙৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰে অপশ্যন কেইটা হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই, স্বৰ্গদেউ প্ৰমত্ত সিংহই, স্বৰ্গদেউ জয়ধ্বজ সিংহই, স্বৰ্গদেউ গদাধৰ সিংহই। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। 3 নম্বৰ প্ৰশ্নটি হৈছে, শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? ইয়াৰ অপশ্যন কেইটা হৈছে স্বৰ্গদেউ কমলেশ্বৰ সিংহই, স্বৰ্গদেউ চক্ৰধ্বজ সিংহই, স্বৰ্গদেউ উদয়াদিত্য সিংহই, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। 4 নম্বৰ প্ৰশ্নটি হৈছে, কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আছে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত, পুষ্য বৰ্মনৰ দিনত, সুস্থিৰ বৰ্মনৰ দিনত, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। 5 নম্বৰ প্ৰশ্নটি হৈছে, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰ অপশ্যন কেইটা হৈছে ৰংপুৰত, শদিয়াত, চৰাইদেউত, গড়গাঁৱত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চৰাইদেউত। 6 নম্বৰ প্ৰশ্নটি হৈছে, ঐতিহাসিক ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল? ইয়াৰ অপশ্যন কেইটা হৈছে 1663 চনৰ 22 জানুৱাৰীত, 1664 চনৰ 24 জানুৱাৰীত, 1665 চনৰ 26 জানুৱাৰীত, 1666 চনৰ 28 জানুৱাৰীত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, 1663 চনৰ 22 জানুৱাৰীত। 7 নম্বৰ প্ৰশ্নটি হৈছে, ইতিহাস প্ৰসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি? ইয়াৰ অপশ্যন কেইটা হৈছে গুণাৰাম খনিকৰ, দীপক খনিকৰ, ঘনশ্যাম খনিকৰ, ৰাধাশ্যাম খনিকৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, ঘনশ্যাম খনিকৰ। 8 নম্বৰ প্ৰশ্নটি হৈছে, অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন? ইয়াৰ অপশ্যন কেইটা হৈছে কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, নুমলী নাথ, মালতী মেম। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মালতী মেম। 9 নম্বৰ প্ৰশ্নটি হৈছে, 42 আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী কোন? ইয়াৰে অপশ্যন কেইটা হৈছে ভোগেশ্বৰী ফুকননী, কনকলতা, নুমলী নাথ, সুশলী নাথ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, কনকলতা। 10 নম্বৰ প্ৰশ্নটি হৈছে, 42 আন্দোলনত বৰমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? ইয়াৰে অপশ্যন কেইটা হৈছে ভোগেশ্বৰী ফুকননী, কনকলতা, নুমলী নাথ, সুশলী নাথ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভোগেশ্বৰী ফুকননী। 11 নম্বৰ প্ৰশ্নটি হৈছে, 42 আন্দোলনৰ সময়ত জ্যোতিপ্ৰসাদ কোনটো সংগঠনৰ সৰ্বাধিক পদত আছিল? ইয়াৰ অপশ্যন কেইটা হৈছে অসম শান্তি বাহিনী, অসমীয়া সংৰক্ষণী সভা, আছাম এছ'চিয়েশ্যন, অসম ছাত্ৰ সন্মিলন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, অসম শান্তি বাহিনী। 12 নম্বৰ প্ৰশ্নটি হৈছে, কিমান খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত টাই আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে? ইয়াৰ অপশ্যন কেইটা হৈছে 1200, 1228, 1229, 1238। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, 1228। 13 নম্বৰ প্ৰশ্নটি হৈছে, ডক্টৰ ভেংকটা ৰাওৰ মতে অসমত মুঠতে কিমানটা প্ৰধান জনজাতি আছে? ইয়াৰ অপশ্যন কেইটা হৈছে 60টা, 61টা, 62টা, 63টা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, 61টা। 14 নম্বৰ প্ৰশ্নটি হৈছে, মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন কোন? ইয়াৰ অপশ্যন কেইটা হৈছে অনন্ত কন্দলী, মাধৱ কন্দলী, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, শ্ৰীমন্ত শংকৰদেৱ। 15 নম্বৰ প্ৰশ্নটি হৈছে উষা পৰিণয় কাব্য কোনে ৰচনা কৰিছিল?
ইয়াৰ অপশ্যনকেইটা হৈছে ৰাম নাৰায়ণ চক্ৰৱৰ্তীয়ে, সূৰ্যখুৰী দৈৱজ্ঞই, পীতাম্বৰ কবিয়ে, মাধৱদেৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পীতাম্বৰ কবিয়ে। 16 নম্বৰ প্ৰশ্নটি হৈছে 1867 চনত গঠিত আছাম এছ'চিয়েশ্যনৰ সভাপতি কোন? ইয়াৰ অপশ্যনকেইটা হৈছে ৰজা কন্দৰ্পেশ্বৰ সিংহ, ৰজা পুৰন্দৰ সিংহ, দীননাথ বেজবৰুৱা, গংগা গোবিন্দ ফুকন। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, ৰজা কন্দৰ্পেশ্বৰ সিংহ। 17 নম্বৰ প্ৰশ্নটি হৈছে কনকলতা বৰুৱাৰ মৃত্যু ক'ত হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে গহপুৰত, ঢেকীয়াজুলিত, বজালিত, নলবাৰীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গহপুৰত। 18 নম্বৰ প্ৰশ্নটি হৈছে কুশল কোঁৱৰক ফাঁচী কেতিয়া দিয়া হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে 1943 চনৰ 26 জানুৱাৰীত, 1943 চনৰ 1 মে'ত, 1943 চনৰ 15 জুনত, 1943 চনৰ 18 আগষ্টত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, 1943 চনৰ 15 জুনত। 19 নম্বৰ প্ৰশ্নটি হৈছে আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত বড়ো সমাজৰ প্ৰথম স্নাতক কোন আছিল? ইয়াৰ অপশ্যনকেইটা হৈছে ৰূপনাথ ব্ৰহ্ম, বিহুৰাম বড়ো, মনেশ্বৰ বৰ্ম, এজনো নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, ৰূপনাথ ব্ৰহ্ম। 20 নম্বৰ প্ৰশ্নটি হৈছে অসমৰ কোনজন গভৰ্ণৰে আহোম সভাৰ অধিৱেশনত উপস্থিত থাকি ভাষণ দিছিল? ইয়াৰ অপশ্যনকেইটা হৈছে ডেভিড স্কট, মাইকেল কিন, লেফটেনেণ্ট ছিংগাৰ, কেপ্টেইন ৱেলছ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, মাইকেল কিন। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰশ্নসমূহ ইমানেই আছিল আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই আছিল, ধন্যবাদ।